হাই গাইজ, কি খবৰ? আশা কৰোঁ আজি নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিহু বুলি ফুৰিবলৈ আহিছোঁ যোৰহতীয়া। মানে এফালৰ পৰা গোটেই তহিলং কৰি পিনে ফুৰিছোঁ, সময় নাপায় যে, কাম কৰি থাকে। সেইকাৰণে আজি এই সময় পাইছোঁ। বিহু বহাগৰ 2 তাৰিখ। এইফালে কেঁচা খবৰ ল'লোগৈ, এইফালে মাহী ঘৰলৈ আহিছিলোঁ। সেইটো মাহী পিতেক ডাঙৰটো, এইজনী আমাৰ দেহা। আপোনালোককো বোলো ভাবিছোঁ দেখাই যাওঁ। এইজনী মাহী হয় আমাৰ। মাহীহঁতৰ ঘৰলৈ আহিছোঁ। মাহীৰ ঘৰটো বনাই আছে, এইটো পকাৰকৈ হোৱাগৈ নাই যেনিবা সম্পূৰ্ণকৈ, আৰু বহুত বাকী আছে। টকা পইচাৰ পৰা অকণমান মানে মানুহৰ অসুবিধা হয় যে, সেয়া সেইজনী মাহী। আজি মাহীৰ ঘৰলৈ আহিছোঁ। মাহী কেনেকৈ লাগিছে? কেনেকুৱা লাগিছে? মায়ে ভাগিনজনী আহিছে, আজি কিমান আনন্দ লাগিছে, ভাল লাগিছে। আহিছোঁ আজি বহুত দিনৰ মূৰত আহিছোঁ। সঁচাকৈ বহুত দিনৰ মূৰত আহিছোঁ। আহিবি আকৌ মাজে সময়ে। আহিম বাৰু। মিলন সময় নহয় এইটো। মাহীহঁতৰ ঘৰটো মানে এয়া মাহীহঁতৰ ঘৰ বনাই আছে। আঁতৰৰ পৰা দেখুৱাইছোঁ, সেইটো ঘৰ টিং পাত লগোৱা নাই, লগাব আৰু। আমি গোসানী পুখুৰীলৈ আহিছোঁ। কোকচাবাৰীত সোমাই আহিছোঁ। কোকচাবাৰীত সোমাই আহি এতিয়া যোৰহতীয়া আহিছোঁ। এতিয়া গোসানী পুখুৰী যাম। গোসানী পুখুৰী যোৱাৰ পিছত আকৌ যাম নিমুৰি। আজি ঘূৰিয়ে ফুৰিম আৰু। মাহীহঁতৰ ঘৰ পাকঘৰত সোমাই আছোঁ। মানে ঘৰটো ভাগি থৈছে যে, সেইকাৰণে এনেকৈ আছে। আৰু পাকঘৰটো বনাই আছে পকাৰকৈ হোৱা নাই। খাব লাগে এইবিলাক, এইবিলাক নাখায় কি খায়? বিহু বুলিয়ে সাজকে হৈছে আৰু। আচাৰ বটল নে কি আচাৰ? এইবোৰ বগৰী বগৰী খাই দিবি। মোৰ চোলাটো খোলোংগে দেই। সাজ মোক দিছে, মই কিন্তু নাখাওঁ এতিয়া। মানে যিহেতু আলহী ঘৰলৈ আহিছোঁ ন, আলহী ঘৰলৈ আহিলে সাজৰ গোন্ধ পালেতো বেয়া হ'ব। সেইকাৰণে সাজ নাখাওঁ, নহ'লে এনেই ঘৰত খাওঁ, বাটিয়ে বাটিয়ে খাওঁ। এতিয়া দেৰিকৈ জলপান খালোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই যাব দেই। আমি গোসানী পুখুৰীত আছোঁ। লগৰ বন্ধু এইটো মুনু, সকলোবোৰ আহি গোটেইকেইটা আহিছোঁ আজি। সেইটো কাম কৰা মালিকটোৰ ঘৰত ময়ো আহিছোঁ লগতে। আমি এতিয়া ৰাস্তা ফুৰিবলৈ আহিছোঁ। ৰাস্তা ফুৰি এইটো ঘৰ গোটেইকেইটা বহি আছে। এই আমাৰ ছোৱালী আৰু গছ গছনি কি যে সুন্দৰ লাগিছে, কিন্তু মোবাইলত ইমান এটা ধৰিব পৰা নাই। লগতে আছে এইটো নামঘৰ। এইবোৰ সকলোবোৰ বাইকত উঠিছে, ৰখিছে। পুৰা ভাগৰ মাৰিছে ৰখি। বিজেপি কালাৰ তেনেকে মাৰিলি নে? মই মানে ভিডিঅ' কৰিবলৈ সদায় পিছত থাকোঁ, সেইকাৰণে আগত উঠিবলৈ আজি ভিডিঅ' কৰিছোঁ দেই।